বাহেটা লাইফলৈ মোৰ নমস্কাৰ জনালোঁ হয় আমাৰ এই লক্ষী পূজা ভাগ আমি 2020 চনৰ পৰা আৰম্ভণি কৰিছোঁ আমাৰ ঘৰৰ ব্যক্তিগত পূজা হিচাপে কৰিলেও মানে আমাৰ সমূহ ৰাইজৰ মংগলৰ অৰ্থে মানে এই পূজা ভাগ কৰা হৈছে আৰু এই বিগত 4 বছৰ হ'ল আৰু এই পূজা ভাগ ৰাতিপুৱাৰ পৰা কাৰ্যসূচী প্ৰসাদ বিতৰণ নাম প্ৰসংগ এইবিলাক আছিল আমাৰ এই পূজা ভাগ মোৰ নিজৰ বংশৰে বৰদেউতা হয় তেখেতে আমাৰ আজি 4 বছৰ পূৰ্বে আমাৰ দৰাঘৰৰ সাৰ্বজনিক দুৰ্গা পূজাত প্ৰতিমা স্থাপন কৰিছিলে সেই প্ৰতিমা স্থাপন কৰাত লক্ষ্মী মাক এওঁলোকৰ ঘৰলৈ আনিছিলে তেতিয়াৰ পৰা এই লক্ষী পূজা ভাগ কৰি আছে প্ৰত্যেক বছৰ আজি 4 বছৰত উপনীত হৈছে সেয়েহে ৰাতিপুৱাৰ পৰা আইসকলে আহি যা যোগাৰ আইসকলৰ যিটো আছে মানে ঠগি আনি ইয়াত দিছিলে এতিয়া আছে আমাৰ দিহানাম নাম প্ৰসংগ আমাৰ চুবুৰীৰে আইসকলে নাম পৰিৱেশন কৰিলে ইয়াৰ পিছত আছে আমাৰ থিয়া নাম তাৰে পিছত মহাপ্ৰসাদ বিতৰণ তাৰে পিছত আছে আমাৰ ভোগ বিতৰণ